হেল্ল' এভৰিৱান সকলোকে আকৌ এবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেললৈ। আজি নতুন এটা ব্লগ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। নিশ্চয় ব্লগটো চাই ভাল পাব, গতিকে ব্লগটো চাই থাকক। এতিয়া ব্লগটো আৰম্ভ কৰোঁ। এয়া আমি নীলাপানী হ্ৰদটোলৈ যাবলৈ ওলাইছোঁ। এয়া বাইক থৈ দিছোঁ ইয়াতে, এতিয়া যাম। এতিয়া ওপৰলৈ উঠি যাব লাগে, বাইকখন ইয়াৰ পৰা লৈ যাব নোৱাৰি। ইয়াতে থৈছোঁ, এণ্ট্ৰিও কৰিব লাগে, কৰিছোঁ। এতিয়া খোজকাঢ়ি গৈ থাকিম। এতিয়া মোৰ লগত ছাৰ এজনো আহিছে, গতিকে আমি উঠি থাকোঁ। অলপ দূৰ গ'লে পাম, আমাক আধা কিলোমিটাৰমান বুলি কৈছে, গতিকে গ'লে গম পাম। ভিডিঅ'টো চাই থাকিব। এই তালৈ যোৱা ৰাস্তা, নীলাপানী হ্ৰদলৈ যোৱা ৰাস্তা চাওক। পাহাৰ, এয়া পাহাৰ হয়, গৈ আছোঁ। ফাইনেলি আমি নীলা হ্ৰদ অৰ্থাৎ পেৰেডাইজ লেকলৈ আহি পালোঁ। চাব পাৰে, এয়া চাওক কিমান ধুনীয়া। ফাইনেলি আহি পালোঁ। ইয়াৰ মানুহে ইয়াক মৃত্যু হ্ৰদ বুলিও কৈ আছে বহুতে, কিন্তু একচুৱেলি হ্ৰদটো গাত দুখ নহয়। চাওক কিমান ধুনীয়া, চাওক চাব পাৰে পানী। হ্ৰদটো মানুহে বনোৱা হয়, ইয়াত গ্ৰেনেড ফুটাই পেলাই হ্ৰদটো বনাইছিলে। ইয়াত মানুহ মৰে বুলি মানুহে বদনাম কৰা শুনো। একচুৱেলি হ্ৰদটো গাত একো দুখ নাই। আমি যিমানে সাঁতোৰবিদ হওঁ, পানীত আমি গ'লে অলপ দলৈ গ'লে এনেও টানিব, যিহেতু হেণ্ডমেড হয়। পাহাৰখন যিমান ওপৰত 120 ফুট আছে, তলৰ পিনত সিমান আছে। গতিকে যেতিয়া মানুহটো দলৈ যায় ন, তেতিয়া কি হয়, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ তললৈ বেছিকৈ টানে। তাৰ ফলত কি হ'ব, মানুহজন ডুব যায়। তাৰ ফলতে আৰু ভাগৰো লাগে যেতিয়া পানীত সাঁতুৰি যায়, তেতিয়াও তললৈ টানাৰ পিছত উঠি আহিব নোৱাৰে, সেইটো এটা হয়। গতিকে ইয়ালৈ আহিলে পানীলৈ নামি দিব নালাগে। আৰু পাহাৰটো চাওক, একেবাৰে পাহাৰটো একেবাৰে এনেকৈ খেচেংকৈ পৰিলে একেবাৰে তললৈ পাবগৈ। গতিকে পাহাৰৰ ওচৰত ইমান থিয় হৈ নাথাকোঁ। লেকটো বহুত ধুনীয়া হয়, আহিব পাৰে। আৰু জানামতে যে ফ'ল লাইনৰ শিলগুটিবিলাক স্থানীয় মানুহে জনোৱা মতে শিলগুটিবিলাক ইয়াৰ পৰা লৈ যোৱা বোলে। গতিকে সেই তেতিয়াই বম ফুটাই পেলাই এইটো বনাইছিলে। হেণ্ডমেড, মানুহ মেনমেড হয়। গতিকে আহিলে ভাল লাগিব, কিন্তু ওচৰৰ পৰা একেবাৰে ওচৰলৈকে নাযাব। গতিকে এনে এবাৰ দেখাত বহুত ধুনীয়া হয়, চাব পাৰে আপোনালোকে। এইটো জংঘল আৰু চাওক, চাব পাৰে কিমান ওখ পাহাৰ। চাওক তাৰ মাজত লেকটো চাওক, লেকটো চাব পাৰে। পানীখিনি চাওক, পানী কিমান ধুনীয়া হয়। চাওক পানী শান্ত, চাব পাৰে। গতিকে কিমান ধুনীয়া, কিমান ভাল, ধুনীয়া হয়, চাব পাৰে। আপোনালোকৰ লেকটো দেখালোঁ, এতিয়া চাওঁ তলৰ পৰা দেখাব পাৰোঁ নেকি। কিমান ধুনীয়া ভিউজ হয়, বহুত ধুনীয়া পানী। চাওক চাব পাৰে কিমান ওখ পাহাৰ হয়, তলতো সিমান তললৈ আছে পাহাৰ। এইফালৰ পৰা নামি গৈ আছোঁ, তলৰ ফালৰ পৰা দেখাম, চাই থাকক। এয়া পিকনিকৰ এটা পাৰ্টি আহিছে, তেওঁলোকে খানা চানা বনাই আছে। আমি আৰু একো লৈ অহা নাই, চাবলৈ আহিছোঁ। তললৈ নামি যোৱা ৰাস্তা চাব পাৰে। চাওক
পানী ভিউজটো চাওক ওচৰত পানী নামিব পাৰি সেইখিনিলৈকে নামিব আৰু ঠিক আছে কিন্তু তাতকৈ কিছুমান থাকে ন জেং অলপ তললৈ যাওঁ বুলি চাই যে মই সাঁতুৰিব খুব জানো যেতিয়া নামি যায় তেতিয়া গ'লে দ পায় আৰু তেতিয়াই যিহেতু মাধ্যাকৰ্ষণৰ শক্তিটো বেছি হৈ যায় তেতিয়া তললৈ টানি দিয়ে আৰু তাৰ ফলত ডুব যায়গৈ আৰু ইয়াতো ব্যৱস্থা কৰি দিব পাৰে স্থানীয় বৰ্ডিং চৰ্ডিং চিষ্টেম কৰি দিয়াহেঁতেন মানুহ আৰু বেছি আহিলেহেঁতেন অলপ চিষ্টেম কিছুমান কৰিব পাৰিলে আৰু ধুনীয়া লাগিলেহেঁতেন মানুহ আৰু বেছি আহিলেহেঁতেন এনেতো বহুত ধুনীয়া 3 মিনিট শ্বৰ্ট মানে ক'ব নেকি কওক আপোনালোকক জুম কৰি অলপ দেখাই দিওঁ কিমান ধুনীয়া হয় এয়া চাওক ভিউজটো চাওক কিমান ধুনীয়া হয় এয়া চাওক ধুনীয়া জুম কৰি ধৰি দেখাই আছোঁ চাওক চাব পাৰে পাহাৰখন ইয়াত পানী চাওক কিমান ধুনীয়া ভিউজটো চাওক না কিমান ভাল সঁচা আহি চাই যাব পাৰে একো নাই ইমান ভয় লগা নহয় আমি যিখিনি জেগাত আছোঁ এইখিনিৰ পৰা ধুনীয়া ভিউজ দেখি এয়া চাওক ভিউজ ইমান ধুনীয়া হয় আমি যিখিনি জেগাত আছোঁ এইখিনিৰ পৰা ইমান ৰিক্সি নহয় এয়া অলপ আগুৱাইও যাব পাৰি সেয়া চাওক শিলটোৰ পৰা এইখিনি চাব পাৰি সেইখিনিলৈকে ইয়াৰ পানী এইখিনিলৈকে বাৰু ঠিকে আছে ইয়াতকৈ বেছি দলৈ যাব নালাগে এনেতো কিছুমান মানুহ ইয়াতে গা চা ধুই থাকে বেছি দলৈ গ'লেহে সমস্যা গতিকে এনে বেয়া নহয় ধুনীয়া আহিব পাৰে চাই যাব পাৰে একো ভয় লগা নহয় মানুহে সতৰ্কৰে চালে একো নহয় গতিকে আহিব চাই যাব আমি ব'টিং চটিং চিষ্টেম কৰি দিয়াহেঁতেন আৰু ভাল লাগিব যদি ব'টিং চিষ্টেম নাও চাও কিবা দিয়ে আৰু লাইফ জেকেট যদি দি দিয়ে তেতিয়া ইমান ৰিস্কটো নহয় আৰু মানুহে ইয়াত আহি ভাল পাব আৰু অলপ জেগাডোখৰ উন্নতি কৰি দিলে মানুহ আহিব এনে বহুত ধুনীয়া আহিব পাৰে চাওক ইয়াৰ পৰা পানীখিনি কিমান ধুনীয়া ভিউজ হয় গতিকে আহিব পাৰে আহি চাই যাব পাৰে আমি যামগৈ হ্ৰদটোৰ পৰা আৰু দেৰি নকৰোঁ আমি গতিকে আগুৱাই গৈ থাকোঁ আমাৰ বাইক তলত আছে তাৰপৰা বাইকখন লৈ পেলাই যাব লাগিব ভাল লাগিছে আপোনালোক আহিব পাৰে আমি আগৰ অথনি ওপৰৰ পৰা দেখাইছিলোঁ এতিয়া তলদি আহিছিলোঁ তলদি ভাল লাগিছে এতিয়া আমি যোৱাৰ পাছত আৰু ইয়াৰ পৰা এয়া চাওক এই ৰাস্তা এতিয়া গৈ আছোঁ আমি বাইক যিহেতু আমি তলত ৰাখিছোঁ চাওক কিমান ধুনীয়া ভিউজ হয় চাব পাৰে সঁচাই বহুত দূৰৰ পৰা আহিছোঁ যদিও ভাগৰ লাগিছে যদিও ভাল সঁচাই ভাল লাগিছে এতিয়া আমি যামগৈ এতিয়া বাইকে পাই যাম বেছি দূৰ নাই আমি নামি আহি গ'লোঁ এতিয়া মানুহ গৈছে চাবলৈ আহিব আহিলে নিশ্চয় ভাল লাগিব আজি ব্লগটো ইয়াতে সামৰিম ব্লগটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ব্লগটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আগৰ নিচিনাকৈ প্লিজ মোৰ চেনেলটো নতুনকৈ চোৱাবোৰে ছাবস্ক্ৰাইব কৰি দিব